লগতে চাইডৰ ফালে এটা বাই থকাজন মই আৰু পুৰা দুখ মাইকী মৰি গ'ল বুকুত খুৱাই লওঁ ধুনীয়াকে মৰি গ'ল बहुत दुख लगा है बहुत कान रहा है ব্লগটো আৰম্ভ কৰোঁ আমি খুবেই লাংটাকু ইউনিভাৰ্চিটিৰ পৰা আজি এই ভিডিঅ'টো এনেকুৱা মানে ধামাকা হ'ব আপোনালোকে চাই থাকক নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল মালচিং অসম ভিডিঅ'টোত পূৰাপুৰি ফুল ধামাকা কৰিম বুলি ভাবিছোঁ চাই থাকক স্কিপ নকৰাকৈ স্কিপ কৰিলে খালাচ চাই থাকক চিনেমা হিৰো ইয়াৰ পৰা ষ্টাৰ্ট দিম চিনেমা হিৰো গৈ আছো মাকা এতিয়া নেশ্যনেল 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আমি ওলাই গৈ আছোঁ এতিয়া এইটো নেশ্যনেল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াত বহুত ধৰণৰ গাড়ী আহে যেনেকৈ BMW অডি এইবিলাকতো বাদে দে আৰু সেইটো চুখুৰা চাহ বাগান অসমৰ আটাইতকৈ ডাঙৰ বিখ্যাত চুখুৰা লগতে মই আপোনালোকক চিনাকি কৰি দিয়া নাই আৰু সেইজন হ'ল কেমেৰামেন আৰু মাজৰজন দাদা আৰু এজন হিৰো আৰু এজন বছ ছেকেণ্ড বছৰ ভিডিঅ' চোৱা ব্যস্ত হৈ হিৰোইনৰ লগত অলপ ফিল কৰিবলৈ আৰম্ভ কৰিছে আৰু চাহ খাব মই আপোনালোকক কোৱাই নাছিলোঁ ক'ত যাম ক'ত নাযাম কি কৰিম কি নকৰিম এতিয়া মই গৈ আছোঁ বৰ্তমান শ্বুটিং ইনভাইট কৰিছে দাদাৰ লগত ফুল ধমাকা हो सकता है लेकिन स्किप मत करना মোটামুটি কেমেৰা ৰেডি কৰি আছে দাদাই এতিয়া গোটেই বহোৱা হৈ গ'ল মই লাইটিঙত অলপমান ধৰিলোঁ লগতে দাদাৰ ৰুমটো কিন্তু বহুত ভাল ডেক'ৰেশ্যন কৰিছে দাদাই অলপ কিবা কষ্ট কৰিছে লগতে ভিডিঅ'ৰ কাৰণে গোটেই ৰুমটো পূৰা ক্লিয়াৰ কৰি দিছে গোটেই লাইট সেউজীয়া লাইট আৰু এইজনী হিৰোইনটো দেখাই দিছিলোঁ তেতিয়া পূৰা হাঁহি ফূৰ্তি চানা লগতে সেইটো হ'ল আমাৰ ছেকেণ্ড বছ জীৱনত মেকআপ কৰি নোপোৱা মানুহ আজি কৰিছে ঐ চৰাইগু খানি আছে চৰাইগু গু জীৱনত প্ৰথম মেকআপ কৰি দিয়া মানে হাঁহি ফূৰ্তি এটা গু লগাই দিব দেই চৰাইগু সেইটো পিঠল কম হাঁহি চানা লগতে মই আৰু লাইট ধৰিবলৈ পূৰা ৰেডি দাঙি ছোৱালীজনী চাই আচৰিত দাদাও চাই আছে কেমেৰামেনো চাই আছে এতিয়া শুই থকা মানুহজন হিৰোজন কিবা কবিতা পঢ়িব এতিয়া পূৰা মিলাই এই ছোৱালী ফটো ওলাই বুলি ভাবে কিন্তু এতিয়া ওলোৱা নাই বৰ্তমান এতিয়ালৈকে এতিয়া কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিছে মই লাইটিঙত পূৰা ব্যস্ত ধৰি পূৰা ফুল হৈ আছে এতিয়া বৰ্তমান ঐটোৱে দৰা এক্সিডেণ্ট ছোৱালী চাই থাকক আৰু ল'ৰাজনে শিকাই ছোৱালীজনী ভাগৰ লাগি আৰু কিনো ক'ম মই ছোৱালীজনী মোবাইল চাই ইনষ্টাগ্ৰামতে ভিডিঅ' ব্যস্ত এতিয়া ল'ৰাটো এক্সিডেণ্ট হৈ বাছাৰা মেডিকেল লৈ যা কৈ আছে লৈ যাবা শুনি কিনো হ'ব কথা কিনো কবি এতিয়া কেমেৰামেনক ক'লা কাপোৰ লগাই ব্যস্ত মইনো কিনো কৰিম আৰু চাই থাকা এইটো হ'ল দাদা আৰু এখেতলোকৰ এটা ইউটিউব চেনেল আছে ডাঙৰ ইউটিউব চেনেল চাই থাকে খালি
একশ্যন কৰিবলৈ ৰেডি ফটোখন বুকুত লৈ ভাবিছে বুকুত ল'লে ৰুম ঘূৰি যায়তো সেইকাৰণে মানে অলপ ছোৱালী ফালে চাই দিলে এতিয়া লাৰিব এই হ'ব কৈ দিলা লাজে খাই গ'লা তাই হ'ব কৈ আছে লাৰিব নালাগে কৈ আছে লাৰি থাকে খালি আৰু আমি এতিয়া ওলাই আহিলো এতিয়া মাৰামাৰি আৰম্ভ হ'ব ষ্টাৰ্টিং আই এম গুণ্ডা এতিয়া পুৰা ফুল মাৰি মিটো বাপেকে চাই থাকো এতিয়া মাৰামাৰি হোগা ये गुंडा अब गुंडा और हीरोइन आगे में आगे आगे वाओ फाटो চাই থাকো পালো এতিয়া কাহি কুছি ব্ৰিজ আমি এতিয়া মাৰিম ছোৱালীক আৰু ল'ৰাক দুজনকে মাৰিম এইকেইটাজনক এতিয়া নাটক আৰম্ভ হ'ব চাই থাকক নাটক চাই থাকক পিছত নামিম হয় হ'ল হিৰো চশমা চকু টুকু মুচি স্কুটিখন তাৰে হয় বাৰু हीरो पूरा चाकू धार कर रहा है अभी और अभी ये चाकू है चाकू के अंदर के हम पेट में घुसा दूंगा पूरा खलास हो जाए देखना আজি মোবাইল মালিকে মোক দি দিলে मोबाइल दे दिया है মোবাইল দি দিয়া হে মোবাইল মালিক পিছফালে আছে তো है ব্লগটো বনাই আছো এফালে আমাৰ শ্বুটিং চলি আছে गुंडा पार्टी পুৰা আজি हम পুৰা लोग सब মুডত गुंडा है पीछे वाला भी गुंडा है सब भी गुंडा है गुंडी आगे में है ये स्वाली पका पका स्वाली मार देगा हमको खलास कर देगा खलास देखना क्या होता है तो आप लोग देखते रहिए हम लोगों का गुंडा शॉट सबको दिखाऊंगा सबको मारूंगा हम लोगों का पास बेम्बो भी है तो ये कैमरामैन भी मार खाएगा बेसी वो मार खाएगा वो बाइक लेके गए बोका हो रहा है बोगा हो गया दिखाई नहीं देता है वो मार रहा है ये हम लोग का सुपारी बॉस आज सुपारी बॉस को भी मारेगा सबको मारेगा फुल मूड में है हम लोग तो कोई भी नहीं जिंदा बचेगा फिर भी मारेगा सुपारी नहीं तो फिर भी मारेगा मुठोते मारेगा और कैमरामैन को भी ज्यादा मारेगा बेसी के उसको ही मार खाएगा तो बढ़िया मुडत আছে গোটেইবিলাকে তো আপোনালোকে চাব ভিডিওটো কমেন্ট दुर्गा पूजा धमाका दुर्गा पूजा धमाकाটো ইয়াতে দি আছো বৰ্তমান আমি देखना बाद में क्या हो सकता है 10 आ रहा है पीछे में पुलिस आ रहा है क्या हो सकता देखना और लंगटा गाड़ी भी आ रहा है वो देखो आ गया लगता गाड़ी आ गया सब आ रहा है लेकिन स्किप मत करना तो आप लोग देखते रहिए बनते रहिए बाय बाय हम लोग का हीरोइन भी मार खाएगा हीरोइन को भी मारेगा बहुत मारेगा आज আৰু এতিয়া দাদাই মাৰ খাবলৈ ৰেডি হৈ পুৰা বাইকখন লৈ আগুৱাই গৈ আহি আছে আমাৰ আগলৈ পুৰা মাৰ খাবলৈ পুৰা ৰেডি চেডি হৈ পুৰা আহি আছে আমি কেনেকৈ ৰখাম তাক আহি গ'ল পুৰা লেভেলত আমি ৰখাই লৈ বাপেকে চিনি পোৱা নাই एक्शन আৰু লগে লগে দাদাই চবকে মাৰি খতম কৰি পেলালে চব বেলতি গ'ল এক গুলি দৈ চিকাৰ চব হাগা চাগা ওলাই গ'ল ये ताकलो बॉस भी मर गया दुख पाके पाके और भी ये केस नहीं छोड़ना ये मेरा दादा ने पूरा साको खान के पेट में घुसा देगा नोंगला मार के और स्वाली ने आ गया आगे में इतना हमें सबे पोला लगा हबो स्वाली जने आता पारे पारे অৱস্থা বেয়া হৈ গৈছে এটা ল'ৰাটো কিনো কৰিব বেচাৰা এটা ছোৱালীজনী কান্দা
তাৰফালে চা তাৰফালে ধৰ গালত মৰমত ধৰ বুকুত খুৱাই ল ধুনীয়াকে দি এণ্ড মাথা লগাই দে बहुत दुख लगा है बहुत कान रहा है बहुत दुख लगा है बहुत ये कान रहा है कांदा हो रहा है बहुत कांदा हो रहा है हमारा भाई भी बहुत सुकू पानी मुस्काया है सुकू पानी पूरा लॉल हो गया है पूरा मेरा दीदी का मर गया हंसा को हार के बहुत दुख रहा है पूरा तेज उला रहा है पेट में गू उला रहा है हम लोग मार दिया ना तो मर गया यारो भाभी जी नहीं मारा आगे में आ गया मर गया तो भी जॉन बोस के मर गया मैं यूट्यूब चैनल खुल गया इसलिए जेल में पछता रहा हूँ अपनी बिस्किट जेल में अंदर जाना पड़ेगा अभी क्या होगा लेकिन लास्ट शॉट दे के ही जाएगा जेल में मेरा दांत कोला हो गया नहीं तो ऐसे बोला बहुत तारमाने हानि हो रहा है शूटिंग के बीच में बहुत एडवर्टाइज हो रहा है बहुत शूटिंग আজি শ্বুটিং কৰি মানে খুবেই আমি ভাল পাইছোঁ লগতে আমাৰ বহুত ডাঙৰ মানুহ আহিব অলপমান পিছত আহিব আমিও ডাঙৰ নহয় সৰুৱে মানুহ সৰু আৰু এতিয়া হ'ব এতিয়া আমি গুৱাহাটী যাম নাৰেংগীলৈকে যাম নাৰেংগী এতিয়া জাগিৰখিনি গোটেই কমপ্লিট হ'ল এতিয়া নাৰেংগী যাম চাই থাকক আপোনালোকে প্লেচ কেনেকৈ পায় কেনেকৈ লাগে চাই থাকক ধন্যবাদ চাই থাকক ট্ৰেইন ৰাস্তা ट्रेन रास्ता के साथ शूटिंग करूंगा और अच्छा लगेगा ट्रेन आगे में दौड़ना पड़ेगा लेके खाना खा के पूरा हागेगा इधर पूरा हागेगा और बाद में देखने के लिए कोशिश भी करना जरूर हम जा रहे हैं होटल 5 स्टार होटल जा रहा है हम लोग 5 स्टार होटल में आ गया अभी खाऊंगा जरूर खाऊंगा 5 स्टार का होटल में आ गया आ जाओ चलाओ खाओ रे मांगसो खाओ रे मांगसो 5 स्टार चलेगा मालूम है আপোনালোকক কৈ আছিলোঁ এটা শ্বটৰ কাৰণে আমাৰ 3 ঘণ্টা লাগিছে তো কেনেকুৱা খাটা শ্বট হ'ব ভাবিছে অলপ ভালকৈ ভাবি চাব তেতিয়াহে হ'ব ভাবিছোঁ বৰ্তমান সুপাৰী এখেতে দিছিলে কিন্তু কিবা এটা ক্ৰাইম কৰি আহিলোঁ ভাই আহচোন কিবা এটা ক্ৰাইম কৰি আহিছোঁ নকওঁ কাকো নকওঁ কিন্তু পাছত গম পাব ন নিউজে পেপাৰে সকলোতে ওলাব তেতিয়া গম পাব তো আপোনালোকে ভিডিঅ'টো চাব পিছত এখেত কপে আহি পেলাই এখেতটো তাতে মৰিছিলেই তো আমাৰ লগে আহি গ'ল ঠিক না ভয় লাগিছে তো জিন্দা আছে तो वीडियो तो सब आपनालोके फाइनली आप लोग देख सकते हैं ये नीचे में है प्रशांत महासागर तो इधर में खटुरी नहा भी सकता है गा भी सकता है तो पीछे पारे मुझाम गोस मिलेगा और कुछ ढेर चीज मिलेगा तो साइड में आ गया है ये कहाँ से घर आ गया ये हमारा बॉस का घर है ये আৰু আমি কথা পাতি থকাৰ সময়ত দাদাহঁতে মানে মাম খাই পুৰা ৰেডি পেট ডাঙৰ কৰি অপাৰেশ্যন কৰিবলৈ হ'বলগীয়া হ'ল দাদাই মাল খাই পুৰা ফিটিং আৰু মোৰ কাঁহীখন এইখনেই আছিল মোৰ কাঁহী তাৰপিছত ওপৰত আছিল ব্ৰইলাৰ মাংস ছাইডত আছিল গাহৰি মাংস টেঙা আছিলে ভাত আছিলে চব খতম হৈ গয়া और हमारा सिनेमा हिरो হৈ খুৰীয়ে গোটেইখিনি ভাত চাত বনাই ৰেডি চেডি কৰি আমাক গোটেই খোৱা বোৱা ব্যৱস্থা কৰিলে লগে আমি এতিয়া যাই আছোঁ পাণবাৰীলৈকে মোটামুটি সময় লাগিব 10 মিনিট লীলাবাতি ব্লু ফক্স বুলি কৈ জাগাটোত এতিয়া জাগাটো কেনেকা বা যাই পোৱা এতিয়ালৈকে মুঠতে 10 মিনিট লাগে বুলি আমি জানো বেছি সময় নালাগে লীলাবাতি ব্লু ফক্সলৈ যাওঁতে যাই পাম আৰু ফাইনেলি আহি পালো লীলাবাতি ব্লু ফক্স লীলাবাতি ব্লু ফক্স ইয়াতে পৰা আৰম্ভ কৰিম আৰু অলপমান লীলাবাতি ব্লু ফক্স আৰু এইখনেই লীলাবাতি ব্লু ফক্স নতুনকৈ অপেনিং কৰা হৈছে 2020ত চাওক কি ধুনীয়া পৰিৱেশ খেলা ধূলনা চব কোনো ইত্যাদি আদি ফেচিলিটি বহুত আছে হেপী বাৰ্থডে
हैप्पी बर्थडे फैसिलिटी और यूज मी আৰু ভাবিছে নেকি আমি ইয়াতে এনে আহিছোঁ বুলি কয় ইয়াতো এটা লাষ্ট শ্বুট এটা আছে মানে শ্বুটিং এটা আছে এতিয়া আহি আছে আমাৰ বাইদেউ পূৰা লেভেলত হাই দিছে বা লেভেল বুলি ক'ব পাৰি আৰু বেয়াও পাব কিছুমান কথা আছেতো এতিয়া বহিবা দিছে বহিব 1 2 3 বহিলে এতিয়া পূৰা কথা পতা ব্যস্ত কিবা কথা পাতিছে মইতো একো শুনা পোৱা নাই মোৰ কাণত তোলা সোমাই থৈ দিয়া ব্যৱস্থা আছিল আমাৰ বছেতো পূৰা চুকুটি চাব ব্যস্ত হৈ গ'ল ইমান মানে ধুনীয়া লাগিছে মানে বছৰ আৰু মানে কথাটো তেনেকুৱা ধৰণৰ কথাটো এতিয়া হাই বুলি ক'লেও শুনা নাপায় মাই বুলি ক'লেও শুনা নাপায় পূৰা মোটামুটি শ্বুটিঙে চেছ হ'ব এতিয়া বৰ্তমান লাষ্ট এণ্ডিঙৰখিনি আছে লাষ্ট এণ্ডিঙৰখিনি আমি সোনকালে চেছ কৰাই ঘৰলৈ যাম বুলি ভাবিলোঁ কিন্তু যাব নাপাম ইয়াতে আমি ৰাতি থাকিম মানে কথা আছেতো কি কালাৰ মাই গড ৰেডি ये मैं वो लड़की बिराट एक्सपिरियेंस है पटानी का बाकी जे নহওক बहुत ধেমালি কৰিলোঁ বহুত ফাল্টু কৰিলোঁ ভিডিঅ'টো মই ডিছক্ৰিপশ্যনত পূৰা লিংকটো দি দিম চেনেলটোৰ নাম দি দিম আপোনালোকে যাই ক্লিক কৰি চাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে বেলকনি চেলকনি বজাই দিব নাপাহৰিব ধন্যবাদ পপিয়া মেন জয় হিন্দ